হৈ অতি কৈছে নেহৰ মুগাৰে বহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতীয় অন্যে পাতি কেনেকৈ থাকো। হেল্ল' গাইছ, মই অনুপমা বড়ো আজি আপোনালোকৰ ওচৰলৈ আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই গৈ আছোঁ বিহু চাবলৈ। সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বকলীয়াঘাট ৰাইজৰ সহযোগত দুদিনীয়াকৈ বসন্ত উৎসৱ উদযাপন কৰা হৈছে। আজি শেষৰটো দিন। বসন্ত উৎসৱ উদযাপনৰ শেষৰ দিনটোত কি কি হ'ব সেয়া আপোনালোকে চাই থাকিব। এতিয়া আমি গৈ আছোঁ। গাড়ীৰ পৰা নামি এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। ইমান মানুহ, গৈ দেখিলোঁ বহিবলৈ চিটেই নাই, সকলো থিয় হৈ আছে। বিহু মাথো এটি উৎসৱ নহয়, ইয়াৰ মাজত জড়িত হৈ থাকে অসমীয়াৰ আৱেগ অনুভূতি, অসমীয়াৰ প্ৰাণ। সেই কথা ইয়াত উপস্থিত থকা দৰ্শকৰ সংখ্যাই উমান দিয়ে। সাংস্কৃতিক সন্ধ্যা আৰম্ভ হ'ল। সাংস্কৃতিক সন্ধ্যাতনো কি কি হয় সেয়া চাওঁ আহক।
জ্ঞাপন কৰিলোঁ আৰু DK ডেন্স গ্ৰুপক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। শুনা শুনা আধা ফুটা বচনৰে
যন্ত্ৰণা কত মুনিৰ কত কথা ফটা মুখৰ ব্যঞ্জনা
এই ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব, কেনে লাগিছে কমেণ্ট কৰি জনাব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।